মোৰ চেনেলৰ তৰফৰ পৰা সকলোলৈ ঈদৰ শুভেচ্ছা থাকিল। সকলোৱে যেন সুখ সমৃদ্ধিৰে ঈদৰ উদযাপন কৰে। তেতিয়াহ'লে সকলোলৈ ঈদ মুবাৰক। সকলোকে ঈদ মুবাৰক। আৰু এয়া গা পা ধুলোঁ, বৰ লৰালৰি হয় এই সময়ত। গা পা লৰালৰিকৈ কাম বন কৰি মেলি গা পা ধুলোঁ। বিশেষ কাম কৰা নাই, কিন্তু তথাপি বনোৱা সিজোৱাখিনি থাকে। আৰু আজিতো সকলো হেল্পাৰগৰাকীও নাহে, গতিকে সকলোখিনি কাম কৰিব লগা হৈছে। এয়া ধুই মেলি ছোৱালী যোৱাই নাই ধুবলৈ। আৰু তেতিয়ালৈ সকলোলৈকে ঈদ মুবাৰক দিলোঁ। তেতিয়াহ'লে আজি ব্লগটো চাই থাকিব। শুই গ'লা নি বেলা? খাই বৈ শুই গ'লা নি তুমি? দেখি মোৰ বেলাজনী শুকলিজনী শুই গ'লা? এয়া বেলা শুই গ'ল আৰু চৌহানি ধুবলৈ ওলাইছে গা। আৰু এয়া প্ৰিপেৰেশ্যনখিনি দেখাওঁ। এয়া বনাবলৈ লৈছোঁ পনীৰ। এয়া পনীৰ হয়। আৰু এইফালে আছে পৰঠা যোগাৰ কৰি থৈছোঁ। আৰু খাবহি এতিয়া। এটা বেলি থৈছোঁ চৌহানিৰ কাৰণে, এটা গা ধুব গৈছে। এইখিনি হ'ল পনীৰখিনি ৰেডি কৰি থৈছোঁ। আৰু এইফালে বনাই থৈছোঁ ৰোষ্ট। আৰু এয়া অকণমান নিৰামিষ খোৱা মানুহ আহিব পাৰে, গতিকে সেইটো কাৰণে এয়া বনাইছোঁ বুট দালি। আৰু বাকী খাচী বনাম, সেইখিনি মেৰিনেট কৰি থৈছোঁ, এতিয়া বনাম। ঢাকি থৈছোঁ। আজি গোটেই পাকঘৰত বস্তুৱে বস্তু, চাব নোৱাৰা হৈ আছে। গোটেই বস্তুৱে বস্তু একেবাৰে বনাই মেলি আকৌ চাফা কৰিব লাগিব। তেতিয়াহ'লে চাই থাকিব। দেখুৱালোঁ আৰু মোৰ প্ৰিপেৰেশ্যনখিনি চাব। এতিয়া ইয়াত দিছোঁ কাজু, হোৱাইটকৈ বনাম কৰি লৈছোঁ। হৈ গ'ল পনীৰ, ওপৰত দিলোঁ কষ্টুৰি মেথি। আৰু বেছি কৰিব নালাগে আৰু 5 মিনিট উতলাম আৰু পনীৰখিনি হৈ যাব। ইয়াৰ কাম বন কৰি হৈ গ'ল। বনোৱা মেলা আছে আৰু পোলাওখিনি বনাম আৰু দেৰিকৈ। কিন্তু এতিয়া এয়া এনেই আজৰি আৰু এতিয়া অকণমান, সেইকাৰণে পিন্ধি ল'লোঁ এযোৰ চেলোৱাৰ, কিয়নো গৰমত কটন, সেইবাবে। পিছত আকৌ মন গ'লে বেলেগ এযোৰো আছে পিন্ধিম, কিন্তু তেতিয়া দেখুৱাম বাৰু আপোনালোকক কেনেকুৱা লাগিছে, ভাল লাগিছেনে। আৰু চাই থাকিব তেতিয়াহ'লে। উঠা আকৌ, উঠা। তোমাৰ ধুনু ফুলক, তোমাৰ ধুনু ফুলক, কুচু 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 ধুনু ফুলকটো ইমান ধুনীয়া ধুনীয়া ফুলকটো দেখুৱাই দিয়া। ইমান ধুনীয়া ধুনীয়া ফুলকটো এতিয়া ইয়াত বান্ধি দিম তোমাক ধুনুকে দেই। এতিয়া বান্ধি দিম এনেকৈ ৰ'বা তোমালৈ অনাই নহ'ল আকৌ এডাল। হৈ যাব, চুলিখিনি চুটি হৈ গ'ল। এয়া চোৱা তুমি কিমান ধুনীয়াজনী হৈ গ'লা চোৱা। এয়া চোৱা এইজনী বেলা, পিটিকি বেলা, ধুনু ধুনু হ'লে তোমাৰ ধুনু ফ্ৰক দেখাই দিয়া আকৌ। ধুনু ফ্ৰকটো এইটো দেখাই দিয়া। এয়া মোৰ ধুনু ফৰক, মোৰ ধুনু ফৰক, ধুনু ফৰক। এয়া ধুনু ফ্ৰক পালোঁ, এয়া ধুনু ফৰক পালোঁ। ঈদ মুবাৰক কৈ দিয়া চবকে। ঈদ মুবাৰক। খোৱা আৰু খুৱাই দিন, গতিকে বনাই আছোঁ। খোৱা নাই বাৰু, খালি বনাই আছোঁ। আলহী আহিব। এতিয়া বুট দালি বনাইছোঁ, যে নিৰামিষ আহিলে কি খাব বুলি। পনীৰ আৰু বুট দালি আৰু পোলাও বনাম। আৰু এতিয়া বনাই আছোঁ এইখিনি খাচী দেখুৱাম ৰ'ব। কুকাৰতে খাচী বনাইছোঁ আৰু এইফালে বুট দালি হৈ গ'ল। বুট দালিখিনি আৰু পোলাওখিনি বনাবলৈ আছে। পনীৰ বনালোঁ, চিকেন ৰোষ্ট আছে আৰু এইখিনিয়ে হৈ গ'ল আজিৰ আইটেম ঈদৰ কাৰণে। চৌহানি ওলালে, চাওঁ। ঈদ মুবাৰক সকলোকে। চাওঁ তললৈ যা। এয়া চেণ্ডেল কি পিন্ধিবা? হা হা পিন্ধিম এতিয়া। মই দাদী ঘৰত যাম। কি ক'ত যোৱা তুমি? দাদী ঘৰত যাওঁ। বেলিয়া তুমি গা ধুবা এতিয়া দেই। বেলিয়া বেলি
বেলু মুনু পুচুকু মুনু গা ধুবা আজি ৰ'দ আজি ৰ'দ কাম বন কৰি হ'ল কিয়নো বহুত কাম থাকে এয়া বাচন বৰ্তন চব আৰু আছে অকণমান আৰু তাৰপিছত এইখিনি প্ৰায় শেষ হ'ল আৰু এতিয়া পাকঘৰৰ কাম এভৰিৱান এয়া ঈদৰ পাছদিনাখনি আৰু আলহী আহিলে বহুত খোৱালোঁ বোৱালোঁ আৰু ঈদ ভালকৈ পাৰ কৰিলোঁ আপোনালোকক আকৌ লগ পাব নোৱাৰিলোঁ কিয়নো বহুত ভাগৰ লাগিলে সেইবাবে আজি ঈদৰ পাছদিনা সেইদিনাখনিতো বহুত কাম থাকে বাচন বৰ্তন ধোৱাৰ পৰা ধৰি বহুতখিনি কাম সকলো হৈ গ'ল এতিয়া আছে বেলাৰ গা ধুবলৈ কিয়নো ট্ৰেইনিঙৰ অহাৰ পিছৰ পৰা তাই গা ধোৱা নাই ডক্টৰক দেখুৱালোঁ অকণমান লেতেৰা হৈ আছে তাই আজি গা ধুৱাম গতিকে যদি ভিডিঅ'টো ভাল লাগিছে অকণমান থুলমূলকৈ দেখুৱালোঁ আৰু তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ গীতালিছ লাইফৰ পৰা বিদায় লৈছোঁ বাই বাই গা ধুই আহিলে এজনী তিতি আছে দেখুৱাই দিয়া মই আজি চাফা হৈ গ'লো চাফা এতিয়া ড্ৰাই কৰিব লাগিব